প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাব লৈছোঁ কমলাৰ ওপৰত। এতিয়া যিহেতু কমলাৰ সিজন পৰি আছে, এতিয়া বজাৰত এভেইলেবল কমলা পোৱা যায় আৰু দামটো অলপ কমিছে। আৰু এয়া মই কালি বজাৰৰ পৰা কিনি আনিলোঁ লোকেল কমলা, একদম ফ্ৰেছ লোকেল কমলা আৰু বহুত ৰস থকা। এইটো এই সোণাপুৰৰ কমলা হয় আৰু তাৰে ওপৰত মই দেখুৱাবলৈ ওলাইছোঁ কমলা আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰীও হয়, সেইবাবে মই দেখুৱাব ওলাইছোঁ। আৰু মই পাকঘৰৰ পৰাই দেখুৱাওঁ, পাকঘৰতে এইবোৰ বস্তু আমাৰ থাকে, খালেও বহুত ভাল। ৰ'দত বহি এটা কমলা টেঙা ডেইলি খাব পাৰিলে বহুত ভাল, স্কিনৰ কাৰণে বহুত উপকাৰী হয়। আৰু কমলা টেঙাৰ বাকলিটো বহুত উপকাৰী হয়, সেইবাবে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। প্ৰথমতে মই কমলা টেঙাটো ভালদৰে ধুই ল'লোঁ, ধুই চাফা কৰি ল'লোঁ। লৈ মই বাকলিটো কামত লগাম, কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই আছোঁ। বাকলিটো এৰুৱাই লৈ আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মায়ে শিকাইছিলে, বাকলিটো চুবাই আমাক খাবলৈ শিকাইছিলে। বাকলিটো পেটত যদি কৃমি হয়, পেলু হয়, তেতিয়াহ'লে পেলু নোহোৱা কৰে বুলি কয়, মায়ে খাবলৈ তেনেকৈ শিকাইছিলে। আৰু ৰ'দত শুকুৱাই থৈ দিয়ে মায়ে, থ'লে মানে পিঠা লাড়ু, এতিয়া লাহে লাহে বিহু আহিব, মাঘ বিহুত পিঠা লাড়ুত বাকলিটো দিলে চেণ্টটো ভাল লাগে আৰু আমাৰ পেটৰ কাৰণেও ভাল হয়, সেইবাবে। আৰু এতিয়া মই দেখুৱাম স্কিনত ব্যৱহাৰ কৰিলে কেনেকৈ ভাল ফল পাম, আমি ভাল ৰিজাল্ট পাম। মই স্কিনত মানে মুখত ব্যৱহাৰ কৰোঁ, বহুত ভাল পাওঁ মই এইটো ব্যৱহাৰ কৰি। মুখখনৰ ৰংটোও ধুনীয়া হৈ পৰে কমলা টেঙাৰ দৰে। আৰু আমাৰ এতিয়া অকণমান বয়স হ'বলৈ ধৰিছে, বয়স হ'লে স্কিনখন ঢিলা হৈ পৰে আৰু অপেন প'ৰ্ছ, আমাৰ নোমৰ গুৰবোৰ ডাঙৰ ডাঙৰ হৈ উঠে। সেই সমস্যাবোৰ নোহোৱা কৰি মিহি কৰি ৰাখে স্কিনখন। আৰু এইটো মই বাকলি পতাটো ধুনীয়াকৈ মিহিকৈ বটি ল'ব পাৰি আৰু খুন্দনাটো বটি ল'ব পাৰি, আৰু বেছিকৈ থাকিলে মিক্সিটো বটি ল'ব পাৰি। তেনেকৈ যেনেকৈ সুবিধা পায় তেনেকৈ বটি ল'ব। মই খুন্দনাতে অকণমান বটি লওঁ, লৈ পেলাই মই মুলতানী মিট্টিৰ লগত ব্যৱহাৰ কৰোঁ। বহুত ধুনীয়া ৰিজাল্ট দিয়ে, স্কিনখন একদম মানে টাইট কৰে আৰু অপেন প'ৰ্ছৰ সমস্যা নোহোৱা কৰি প'ৰ্ছবোৰ সৰু সৰু কৰি মিহি কৰি স্কিনখন মিহি কৰি তোলে। এতিয়া মই দেখুৱাম, এয়া ইমান ধুনীয়া কমলাটো দেখিছেনে, একদম ৰসাল কমলা। 1 ফুট ল'ম, লৈ মই প্ৰথমতে এতিয়া মই মুখখন চাফা কৰিম। আজি মই একেবাৰে মুখত একোৱেই লগোৱা নাই, কাজল লিপষ্টিক একোৱেই ব্যৱহাৰ কৰা নাই। কাম কৰিলোঁ ৰাতিপুৱাৰ সময়ত, পাকঘৰৰ কাম কৰিলোঁ আৰু ভাবিলোঁ পাকঘৰৰ পৰাই আপোনালোকক দেখুৱাওঁ। 1 ফুট কমলা উলিয়াই ল'লোঁ, উলিয়াই লৈ মই এতিয়া ৰসটো চেপি উলিয়াই ল'ম। ৰস চেপি উলিয়াই ল'লোঁ আৰু ইয়াৰ লগত মই এতিয়া দিম গোটেইখিনি ৰস ভালদৰে উলিয়াই চেপি ল'লোঁ। ইয়াৰ লগত দিম মই এতিয়া কেঁচা গাখীৰ। আৰু গাখীৰ বুলিলে আৰু মোৰ এইটোৱে থাকে ঘৰত, মই এইটোৱে দিছোঁ। আপোনালোকৰো ঘৰত যি থাকে সেইটোৱে ব্যৱহাৰ কৰিব। ভালদৰে মই কমলা টেঙাৰ ৰসখিনি আৰু গাখীৰখিনি মিক্স কৰি ল'লোঁ আৰু এইটো কটনৰ সহায়েৰে মিক্স কৰি লৈছোঁ। লৈ পেলাই মই এতিয়া মুখখন ক্লিনজিং কৰিম। মুখত থকা লেতেৰা ধূলি বালি, ভাত বনালোঁ, ভাতৰ তেলৰ চিটিকনি মুখত পৰি আছে, এইবোৰ চাফা কৰিম। চাফা কৰি এতিয়া মই অলপমান বাহিৰত ওলাই যাবলগীয়া কামো আছে, তেনেকৈ মই মুখখন চাফা কৰি কেনেকৈ ধুনীয়া হৈ ওলাই যাম আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ লাহে লাহে ঘূৰাই ঘূৰাই গোটেই মুখখন চাফা কৰি দিব। মুখত থকা সকলোখিনি লেতেৰা ওলাই আহিব আৰু লগতে আমাৰ মুখৰ ছালবোৰ বা আমাৰ শৰীৰৰ ছালবোৰ মৰি থাকিলে, সেই মৰা ছালবোৰ মুখত লাগি থাকিলে আকৌ তাৰ পৰা পিম্পলছ হয়, একনিৰ সমস্যা হয়, তেনেকুৱা ধৰণৰ
ব্লেক হেডছ হোৱাইট হেড তেনেকুৱা ধৰণৰ সমস্যাবোৰ হোৱা দেখিবলৈ পোৱা যায় সেইবাবে আমি ছালখন বহুত চাফা কৰি ৰাখিব লাগে মৰা ছালবোৰ লাগি থাকিবলৈ দিব নালাগে এতিয়া মই এনেকৈ চাফা কৰি দিয়ে সেইবোৰো লগতে ওলাই আঁতৰি যাব চাৰিওফালে মই এতিয়া ধুনীয়া কৰি ল'লোঁ চাফা কৰি ল'লোঁ লৈ মুখখন এতিয়া মই পানীৰে ধুই ভালদৰে চাফা কৰি ল'ম তাৰ পাছত মই কমলা বাকলি লগাম দেখুৱাই আছোঁ আপোনালোকক মোৰ এটা এনেকুৱা পাকঘৰত ব্যৱহাৰ কৰা খুন্দনা আছে আৰু তাত যিবোৰ বস্তু থাকে সেইবোৰ মই ইয়াতে খুন্দি লওঁ সুবিধা হয় বহুত অকণমানি বস্তু খুন্দিবলৈ এইটো কমলাৰ বাকলি ল'লোঁ খুন্দি পেলাই ইয়াতে মিহি কৰি ল'ম এতিয়া আৰু কমলাৰ বাকলিটো মিহি কৰি বটি লৈ তাৰ লগত অকণমান মৌ ৰস মিলাই পেলাই অকল দুটা বস্তু মুখত লগালেও ৰংটো বহুত ধুনীয়া দেখা হয় গাখীৰত হালধি মিলোৱাৰ দৰে ৰং এটা আহে মুখখনৰ বৰ ভাল পাওঁ মই এইটো ব্যৱহাৰ কৰিও মিহি কৰি খুন্দি ল'লোঁ এয়া একেবাৰে মিহি হৈ পৰিলে একদম হালধিখিনি নিচিনা দেখাত হৈ গৈছে এইখিনি মই এতিয়া বাতি এটাত উলিয়াই লওঁ বাতিত উলিয়াই ল'লোঁ এতিয়া মই ল'ম মুলতানী মিট্টি অলপ মিক্স কৰি ল'ম এতিয়া মুখত লগাম অকণমান মৌ মিক্স কৰি দিছোঁ আৰু এতিয়া মই এইখিনি পানী অকণমান দি গুলি মিক্স কৰি ল'ম মিহি কৰি পানী দিলোঁ পানী দি মই ভালদৰে এতিয়া মিক্স কৰি ল'ম পেকবোৰ বহুত বেছি ডাঠো হ'ব নালাগে বহুত বেছি পাতলো হ'ব নালাগে লগাবলৈ ভাল হয় তেতিয়া বহুত বেছি ডাঠ হ'লেও পেকবোৰ লগাবলৈ অসুবিধা হয় আৰু বহুত বেছি পনীয়া হ'লেও লগাবলৈ অসুবিধা হয় জোখমতে পানী দিব লাগে কমলা বাকলি দিয়াৰ বাবে একদম গুৰগুৰীয়া হৈ উঠিছে পেকখিনি শালমনৰ গাঁটাগাঁটি থাকিলেও সমান কৰে মিহি কৰে এনেকুৱাবোৰ পেক ব্যৱহাৰ কৰিলে মুখখন বহুত মিহি কৰে এইখিনি মোৰ লগোৱা হৈ গৈছে এতিয়া মই শুকাবলৈ দিম ভালদৰে শুকাই যাব তেতিয়া মই ধুই আহিম তাৰ পাছত মই আপোনালোকক মুখখন দেখুৱাই আছোঁ লৰালৰিকৈ এঠাইত ওলাই আহিব লগা হ'ল বাবে বাকীখিনি গাড়ীখনৰ ভিতৰৰ পৰাই কৰোঁ বুলি ভাবিলোঁ মই মুখ ধুই চাফা হৈ ওলাই আহিলোঁ ভালদৰে দেখুৱাব নাপালোঁ বাৰু সেইখিনি আৰু মই এটা কথা ক'ব ওলাইছোঁ যদি কমলা খাই বাকলিবোৰ কেঁচাই লগাবলৈ অসুবিধা পালেও আপোনালোকে বাকলিবোৰ ধুনীয়াকৈ এখন চালনীত সৰু সৰুকৈ কাটি কাটি শুকুৱাই থৈ দিব শুকুৱাই থৈ দিয়াৰ পিছত সেইখিনি ভালদৰে যেতিয়া পাপৰৰ নিচিনাকৈ শুকান হৈ পৰিব সেইখিনি মিক্সিত ধুনীয়াকৈ বটি পাউডাৰ কৰি ল'ব পাউডাৰ কৰি এটা টেমাত ধুনীয়াকৈ ভৰাই থৈ দিব যাতে হাৱা বতাহ নালাগে তাতে থৈ দিলে সেই পাউডাৰটো মুলতানী মিট্টিৰ লগত মুখত লগাব বহুত ধুনীয়া ৰিজাল্ট দিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ অকণমান অসুবিধাও পাইছোঁ গাড়ীখনৰ ভিতৰৰ পৰা সেইকাৰণে ইমানতে সামৰিলোঁ যদি ভাল পাইছে চাই লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ